বান্ধৱীসকল গুড মৰ্ণিং আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ প্ৰিয়ংকাছ আছামিজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈকে। শাওণ মাহত যিটো বলবম অনুষ্ঠান থাকে আৰু সেইটো অনুষ্ঠানৰ আজি হৈছে শেষৰটো দিন আৰু আজি হৈছে পূৰ্ণিমা। তো সেইকাৰণে ৰাতিপুৱা উঠিলোঁ আৰু গা চা ধুই আহিলোঁ আৰু এতিয়া যাম ৰাখি পিন্ধাবৰ কাৰণে। তো আপোনালোকক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, নাজানো কিমানখিনি দেখাব পাৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষত প্লিজ কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো আজিলৈকে কেনেকুৱা পাইছে। মই ফাইনেলি ৰেডি হৈ গ'লোঁ। তো এতিয়া যাই থাকোঁ খুৰীমাহঁতৰ ঘৰত যাম আৰু মোৰ জেঠীমা আছে আৰু এনেকৈ বহুত আছে, তথাপিতো যিখিনি পাৰোঁ যাম। তো আপোনালোকে চাই থাকক আৰু মোৰ লগত বলক এতিয়া আৰু যাওঁ। আৰু এতিয়া মই আহি পালোঁ। আৰু এতিয়া আছোঁ খুৰীমাহঁতৰ ঘৰত আৰু ই পূৰা স্কুল যাব ৰেডি, মোবাইল চাই আছে। ই বছ মানে আমাৰ। ৰাখি পিন্ধে পাইছোঁ, তোৰ কেনে অনুভৱ? আৰু এতিয়া ৰেডি হৈ গ'ল আৰু এতিয়া ৰাখি পিন্ধাম। তো খুৰীমা কলেজ যাব ৰেডি হৈ আছে। আৰু ইয়াক কালাকন গল্লা খাই ল'লোঁ আৰু এতিয়া আহিছোঁ নেক্সট জেঠীমাহঁতৰ ঘৰত। এয়া হৈছে মোৰ জেঠীমাহঁতৰ দাদা মাৰ ফালৰ। তো দাদাক ৰাখি পিন্ধাই দিলোঁ। দাদা অকণমান লাজ কৰে কাৰণে এনেকৈ ভিডিঅ' বনোৱা নহ'ল আৰু এইবাৰ বহুতকে ৰাখি পিন্ধাব থাকি গ'ল। দাদাক ৰাখি পিন্ধালোঁ আৰু দাদাক গ'ল। তাৰপাছত এতিয়া আৰু জেঠীমাই যাব শাক দি আছে আৰু ভাত খাব লাগিব বুলি কৈ আছে। তো আমি ভাত চাত খাই যাম আৰু। তো আপোনালোকে চাই থাকক অকণমান আৰু দিবলৈ চেষ্টা কৰিম। আৰু এয়া জেঠীমাই বহুত কষ্ট কৰি ভাতখিনি বনালে। ইয়াতে মাংস, চালাড, ভাজি, দাইল আৰু কিবা কিবি এনেদৰে বহুত আছিল আৰু। তো এতিয়া ভাতখিনি জল্দি খাই লওঁ। আৰু ৰাখি সকলোকে পিন্ধাব নোৱাৰিলেও সকলোৱে বেলেগ বেলেগ জেগাত থাকে। তো ইয়াৰ পৰাই মই সকলোকে ৰাখি বন্ধনৰ মোৰ ফালৰ পৰা বহুত বেছি মৰম। খাই লৈ আজৰি আৰু এতিয়া যাম মই। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত বিশেষ একো দিব নোৱাৰিলোঁ, তথাপিও সকলোকে ৰাখি বন্ধনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।